মিছেছ পোদ্দাৰিয়ান ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি হ'ল মানডে আৰু এতিয়া বাজিলে আবেলি 4টা আৰু ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁ। আৰু ব্লগটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ লগত অকণমান কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আচলতে আমি পাকঘৰত বহুতেই প্লাষ্টিকৰ কণ্টেইনাৰ ইউজ কৰোঁ, কিন্তু যেতিয়া সেইবোৰ পুৰণি হৈ যায় সেইবোৰ আমি কি কৰোঁ বাৰু? নিশ্চয়কৈ পেলাই দিওঁ বা পুৰি পেলাওঁ। কিন্তু প্লাষ্টিক বস্তুটো পুৰি পেলোৱা বা এনেই মাটিত পেলাই দিয়া কামটো একেবাৰে ভাল নহয়, কাৰণ প্লাষ্টিক কেতিয়াও নষ্টও হৈ নাযায়। সেইটোৰ কাৰণে যেতিয়া আমি মাটিত পেলাই দিওঁ মাটিখিনি পলিউশ্যন হৈ যায়। আকৌ যদি আমি পুৰি পেলাওঁ তেনেহ'লে এয়াৰ পলিউশ্যন মানে বায়ু পলিউশ্যন হৈ যায়, মানে বায়ু প্ৰদূষণ হৈ যায়। তো সেইকাৰণে আমি পুৰণা কণ্টেইনাৰবোৰ কেনেবাকৈ আকৌ ৰিইউজ কৰিব পাৰোঁ নেকি, সেইটো কথাহে ভবাটো খুবেই দৰকাৰ। আৰু মোৰ লগতো এটা কণ্টেইনাৰ আছে পুৰণি, তো তাকে ভাবিলোঁ এইটো কেনেকৈ মই আকৌ ৰিইউজ কৰোঁ। তো মোৰ মূৰত এটা আইডিয়া খেলালে, আহকচোন আপোনালোককো দেখুৱাওঁ মই কেনেকৈ পুৰণি কণ্টেইনাৰ এটা ইউজ কৰিলোঁ আৰু লগতে ব্লগটো আৰম্ভ কৰোঁ। মাটি লৈছোঁ, মাটিখিনি শুকুৱাই দিছিলোঁ কিন্তু ভালদৰে নুশুকালে। আৰু এটা লৈছোঁ বৈয়াম, এইটো মই কটাৰী এখন গৰম কৰি ফুটা কৰি লৈছোঁ। আৰু এতিয়া ইয়াতে মাটিখিনি সুমুৱাই ল'ম। এইটো চাওক ব্ৰাহ্মী গছ, বহুতে চিনি পাই চাগে। মাটিখিনিত মই গোবৰ মিক্স কৰিছোঁ আৰু গোবৰ বেছি দিয়া নাই, অকল 30% মান দিছোঁ। আৰু এইখিনি বৈয়ামত সোমাই ল'লোঁ। আৰু এতিয়া ব্ৰাহ্মী গছবোৰ কাটিব লৈছোঁ। ব্ৰাহ্মী গছৰ গাঁঠিবোৰত বগা বগাকৈ শিপা থাকে আৰু শিপাবোৰ মাটিত পুতি দিলে তাৰ পৰা নতুনকৈ গজালি মেলে, মানে গছ হয়। আৰু সেইটো ৰাখি মই এটা এটাকৈ কাটি ল'ম। ব্ৰাহ্মী খালে স্মৃতিশক্তি বাঢ়ে বুলি কয়, সেইকাৰণে সৰু ল'ৰা ছোৱালীক খুৱাব লাগে আৰু লগতে ডাঙৰো খাব লাগে। আৰু এইখিনি পুদিনাৰ গছ হয়, আৰু পুদিনাৰ গছো তেনেকৈ কাটি ল'ম। ব্ৰাহ্মী আৰু পুদিনাৰ গছবোৰ মোৰ টুকুৰা টুকুৰিকৈ কাটি লোৱা হৈ গ'ল। এতিয়া মই এইবোৰ কণ্টেইনাৰটোত এটা এটাকৈ লগাই দিম, ফুটাবোৰত সুমুৱাই দিম। আৰু মোৰ গছ লগোৱা হৈ গ'ল। মই এটা ছাইডত ব্ৰাহ্মী লগালোঁ আৰু এটা ছাইডত পুদিনাৰ গছ লগালোঁ। আৰু এতিয়া এইখিনি চাফা কৰিবলৈ লৈছোঁ। এইখিনিত বহুত বন গজিছে, যিহেতু ৱালৰ ওপৰত আছিলে দেখা নাযায় আৰু বৰষুণটো দি থাকে সদায়, সেইটো কাৰণে চাফা কৰা হোৱা নাছিলে। এতিয়া ইয়াৰ বনবোৰ মই উখালি দিম। আৰু কণ্টেইনাৰটো ইয়াতে ৰাখি দিলোঁ মই ৱালৰ ওপৰত, অকণমান পানীও দি দিলোঁ। আৰু এইটো আমাৰ বালি খেলি ভাল পোৱা ল'ৰাটো, বালি খেলি খুবেই ভাল পায় আৰু মই লৈ যাম বুলি মোৰ গাৰ ওপৰতো দলিয়াই দিছে বালিবোৰ।
এতিয়া আহিছোঁ কলমৌ ছিঙিবলৈ পুখুৰীৰ পাৰত। এয়া চাওক আমাৰ পুখুৰী, কোনে ছিঙিব? এইটো কলমৌ গছ হয়, বহুতে চিনি পাই চাগে। আৰু এয়া মই যোৱা বছৰ জুন জুলাই মাহত লগাইছিলোঁ। খাবলৈ অনা কলমৌৰ ঠাৰিবোৰ মই মাটিত পুতি ৰাখিছিলোঁ আৰু তাৰ পৰা গজালি মেলাত মই পুখুৰীটোত এইবোৰ লগাইছিলোঁ। পুখুৰীটো আমাৰ ঘৰৰ বহুত কাষতে হয়, সেইকাৰণে আমি এতিয়া পুখুৰীটো পুতিব বিচাৰি আছোঁ। তাৰ কাৰণে গছৰ পাত বা তেনেকুৱা সামগ্ৰীবোৰ আমি যিবোৰ পেলাব পাৰি আৰু সেইবোৰ আমি পুখুৰীটোত দি দিওঁ, যাতে পুখুৰীটো সোনকালে পট খাই যায়। আৰু এয়া হৈ গ'ল, বাছ হৈ যাব। চুনু ল'ব ন, এয়া চুনুক দিছোঁ, চুনু লৈছে। পাত ছিঙিবলৈ লৈছোঁ। এয়া চাহপাতবোৰ এনেকৈ ছিঙিব লাগে। বহুত ধুনীয়া ধুনীয়া পুলি ওলাইছে, এইবোৰ ছিঙি দিম আৰু অহাকালি ধুনীয়াকৈ ৰ'দত মেলি দিম। আৰু আপোনালোকে যদি বিচাৰে মই দেখুৱাম বাৰু এইবোৰ চাহপাত কেনেকৈ বনাব পাৰে ঘৰতে। আমি চাহপাত ছিঙি আছোঁ। হেণ্ডমেড টিবোৰ খুবেই ভাল হয় আৰু এইবোৰত এণ্টি অক্সিডেণ্টৰ পৰিমাণটো বেছিকৈ থাকে আৰু এয়া সকলোৱে জানেই। আৰু ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ, কাৰণ বেছি দীঘলীয়া হৈ গ'লে ভিডিঅ'টো আপলোড কৰোঁতে বহুত দিগদাৰী হয়, কাৰণ নেটৰ প্ৰব্লেম। তো আজিলৈ আহিছোঁ, তেন্তে আকৌ আহিম এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈ বাই বাই। বাই বাই বুলি কোৱা।